এটা বহুত কমন প্ৰশ্ন যে সৰু ল'ৰা ছোৱালীৰ দাঁত কেতিয়া ওলায়। কিছুমান মাক বাপেকে যেতিয়া ল'ৰা ছোৱালীবোৰৰ দাঁতবোৰ নোলায় টেনশ্যনত আহে আৰু তেতিয়া আমাক সোধে যে দাঁতবোৰ ওলোৱা নাই, কিয় ওলোৱা নাই। এতিয়া আজিৰ ভিডিঅ'টোত মই সেইটো কথাই পাতিম যে ল'ৰা ছোৱালীৰ দাঁতবোৰ, গাখীৰ খোৱা দাঁতবোৰ কেতিয়া ওলায়, কোনটো বয়সত ওলায়, কোনবোৰ দাঁত আগত ওলায়, সৰু আগত ওপৰৰ পাৰি দাঁত আগত ওলায় নে তলৰ পাৰি দাঁতবোৰ আগতে ওলায়। আৰু গোটেইখিনি কথা জানিবলৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমাৰ মানুহৰ যোনবোৰ দাঁত ওলায় সেইবোৰ 3টা ষ্টেজত ডিভাইড হয়, যেনেকৈ প্ৰাইমেৰী বা ডেচিডাছ ডেণ্টিশ্যন যোনটো মানে গাখীৰ খোৱা দাঁত বুলি কোৱা হয়। তাৰপিছত এটা মিক্সড ডেণ্টিশ্যন আহে য'ত গাখীৰ খোৱা দাঁত আৰু পাৰ্মানেণ্ট দাঁতবোৰ একেলগে থাকে মুখত, আৰু এটা পাৰ্মানেণ্ট ডেণ্টিশ্যন য'ত অকল পাৰ্মানেণ্ট দাঁতবোৰে থাকে, তাত গাখীৰ খোৱা দাঁত নাথাকে। সেইটোৰ বিষয়ে মই এটা পিছতকৈ ভিডিঅ' এটা বেলেগকৈ বনাম, কিন্তু আজিৰ বিষয়টো হৈছে যে কোনবোৰ দাঁত, গাখীৰ খোৱা দাঁতৰ বিষয়ে আজি আমি বেচিকেলি কথা পাতিম। প্ৰথমতে এইটো কৈ দিওঁ যে তলৰ পাৰি দাঁত আগতে ওলায়, তাৰপিছতে আমাৰ ওপৰৰ পাৰি দাঁতবোৰ ওলায়। এতিয়া দাঁততো কেইবাটা ধৰণৰ দাঁত আছে, যেনেকৈ চেণ্ট্ৰেল ইনচাইজে বা ফ্ৰণ্টৰ দাঁতবোৰ, তাত লেটাৰেল ইনচাইজে বা কেনাইন, ফাৰ্ষ্ট মলাৰ, ছেকেণ্ড মলাৰ। সৰু ল'ৰা ছোৱালী বা গাখীৰ খোৱা দাঁত যোনবোৰ হয়, এটা ছাইডে 5টাকৈ দাঁত থাকে, মানে টোটেল আমাৰ 20টা দাঁত হয়। এতিয়া তাৰে ভিতৰত যেনেকৈ মই কৈছোঁ তলৰ পাৰি দাঁত আগতে ওলায়। এতিয়া তলৰ পাৰিটো প্ৰথম যোনটো দাঁত ওলায় সেইটো হৈছে আমাৰ এই আগৰ দাঁতকেইটা। আপোনালোকক মই এটা এইজ ৰেঞ্জ কৈছোঁ, এটা সঠিককৈ এইজ কোৱা নাই, এটা এইজ ৰেঞ্জ, তাৰ ভিতৰত এই দাঁতকেইটা ওলায়। যেনেকৈ যোনকেইটা তলৰ পাৰি ফ্ৰণ্টৰ দাঁত হয় সেইকেইটা 6 মাহৰ পৰা 10 মাহৰ ভিতৰত ওলায়, অলপ সিফাল সিফাল হ'ব পাৰে। তাৰপিছত আহে আমাৰ তাৰ ওচৰৰ দাঁতকেইটা, যোনটো লেটাৰেল ইনচাইজাৰ বুলি কয়, সেইটো 10 মাহৰ পৰা 16 মাহৰ ভিতৰত আহে। তাৰপিছত আহিব ফাৰ্ষ্ট মলাৰ, মানে গুৰি দাঁত, প্ৰথম গুৰি দাঁতটো আহে, সেইটো 14 মান্থছৰ পৰা 18 মান্থছৰ ভিতৰত আহে। তাৰপিছত কেনাইন দাঁতটো 17 মান্থছ টু 23 মান্থছৰ ভিতৰত আহে। আৰু লাষ্টত আহে আমাৰ ছেকেণ্ড মলাৰ, যোনটো একেবাৰে লাষ্টৰ গুৰি দাঁত, যোনটো 5 নম্বৰ দাঁত হয়। সেইটোৰ এইজটো হ'ল 23 মান্থছ টু 31 মান্থছৰ ভিতৰত। এইকেইটা হ'ল তলৰ পাৰি দাঁত। এতিয়া ৰাইট এণ্ড লেফ্ট বুলি কথা নাই, এইটো বেষ্ট আপোনাৰ তলৰ পাৰি দাঁতৰ ইৰাপশ্যন যোনটো বা ওলোৱা যোনটো ছিকুৱেঞ্চ হয় তেনেকৈ ওলায়। প্ৰথম দাঁতটো 6 মাহৰ পৰা 10 মাহৰ ভিতৰত ওলায়। তাৰপিছত আমাৰ ওপৰ পাৰি দাঁতক আহে। ওপৰ পাৰি দাঁতৰ ছিকুৱেঞ্চটো একেই, প্ৰথমতে চেণ্ট্ৰেল ইনচাইজাৰ বা ফ্ৰণ্টৰ দাঁতকেইটা আহিব, তাৰপিছত লেটাৰেল দাঁতকেইটা, কেনাইন, ফাৰ্ষ্ট মলাৰ, ছেকেণ্ড মলাৰ। এতিয়া যোনটো চেণ্ট্ৰেল ইনচাইজাৰ বা প্ৰথম দাঁতকেইটা যোনটো প্ৰথমৰ দাঁত হয় সেইকেইটা যোনটো আহে সেইটো ৰেঞ্জটো হ'ল 8 মাহৰ পৰা 12 মাহৰ ভিতৰত। তাৰপিছত লেটাৰেল ইনচাইজাৰটো আহে 9 মাহৰ পৰা 13 মাহৰ ভিতৰত। ফাৰ্ষ্ট মলাৰ মানে প্ৰথম গুৰি দাঁতটো যোনটো আহে 13 মান্থছ টু 19 মান্থছৰ ভিতৰত। তাৰপিছত কেনাইনটো আহে 16 মাহৰ পৰা 22 মাহৰ ভিতৰত। আৰু লাষ্ট যোনটো 5 নম্বৰ দাঁত বা ছেকেণ্ড মলাৰ সেইটো 25 মান্থছৰ পৰা 33 মান্থছৰ ভিতৰত আহে। এতিয়া এইকেইটাতো এইজ ৰেঞ্জ হ'ল, তাৰ ভিতৰত এই দাঁতকেইটা ওলায়। কিন্তু এতিয়া ইয়াত ভেৰিয়েশ্যন অলপমান হয়, যেনেকৈ কিছুমান মানুহৰ বা কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 6 মাহৰ ডিফাৰেঞ্চ অলপ ইফাল সিফাল হ'ব পাৰে। বহুতে টেনশ্যনত আহি যায় মা বাপেকে যে কিয় ওলোৱা নাই। আপোনালোকক মই এইজ ৰেঞ্জটো ক'লোঁ, যদি 6 মাহৰ ইফাল সিফাল হ'ব পাৰে একো ডাঙৰ কথা নহয়। আৰু কেইটামান ফেক্টৰ আছে য'ত ডিপেণ্ড কৰে যে দাঁতটো কোনটো সময়ত ওলাইছে বা দেৰিকৈ হৈছে বা সোনকালকৈ হৈছে। জেণ্ডাৰৰ ওপৰতো কয়, মেল আৰু ফিমেল জেণ্ডাৰটো অলপমান, ফিমেল আৰু মেলৰ মাজত 6 মান্থছৰ ডিফাৰেঞ্চ থাকে দাঁত ওলোৱা সেইটোত। তাৰপিছত দাঁতৰ শ্বেপটো, ছাইজটো আৰু ৰেচিয়েল গ্ৰুপছ, মানে এছিয়ান হয় নে ককেছিয়ান হয় নে আফ্ৰিকান হয়, সেইবোৰ ৰেচৰ ওপৰতো বহুত ডিপেণ্ড কৰে। বাট বেচিকেলি আমাৰ ইণ্ডিয়ান পপুলেশ্যনৰ কাৰণে মই এইজ ৰেঞ্জটো ক'লোঁ, আপোনালোকে সেইটোৰ লগত মেটচ কৰি চাব পাৰে। আৰু যদি কোনোবা পেৰেণ্টছে যদি বহুত বেছি চিন্তা কৰি আছে যে কিয় ওলোৱা নাই, যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈ আছে, তেনেহ'লে আপোনালোকে এখন দাঁতৰ এক্সৰে কৰাই চাব পাৰে। হয়তো গোটেই ফুল মাউথ এক্সৰে যোনখন OPG বুলি কোৱা হয়, আৰু নহ'লে সৰু মুখৰ এক্সৰেও কৰিব পাৰে, মানে পাৰ্টিকুলাৰ এটা পৰ্চন, ছাপ'জ বোলে আমাৰ কি ফ্ৰণ্টৰ দাঁতকেইটা অহা নাই ল'ৰা ছোৱালীটো, সেই ফ্ৰণ্টৰ দাঁতটো এক্সৰেটো কৰি চাব পাৰে। সেই গোটেইখিনি কথা মই আপোনালোকক ক'বলৈ বিচাৰিছিলোঁ। মই আশা কৰিছোঁ যে আপোনালোকে ইনফৰ্মেশ্যনখিনি পালে, যোনখিনি মই দিব বিচাৰিছোঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ইউটিউব চেনেলটো যোনটো ছাইডত বেল আইকনটো আছে সেইটো প্ৰেছ কৰি দিব। ধন্যবাদ।